everyone, আজি মই পুনৰ আহিছো আপোনালোকৰ মাজলৈ আমাৰ আহিবলগীয়া ছুটি সিনেমা বিখন্ন প্ৰহৰৰ পৰ্দাৰ কাহিনীৰ দ্বিতীয়টো ভিডিঅ লৈ বহুত সৰু সৰু কথা আপোনালোকক দেখুৱাম কেনেদৰে আমি শুটিং কৰি আছো গতিকে বলক আমাৰ লগত মানে শুটিং হোৱা ঠাইলৈ আৰু জনাবচোন কেনেকুৱা হৈছে কাৰণ এয়া আমাৰ প্ৰথম চেষ্টা বহুত ভুলক্ৰুটি হ'ব পাৰে গতিকে আপোনালোকৰ পৰামৰ্শৰ প্ৰয়োজন তেন্তে বলক আমাৰ লগত বিখন্ন প্ৰহৰৰ শুটিং স্থলীলৈ ইয়া শৰ্মাদা জায়গা ৰাখা মানুহ তো নহয় এতিয়া হাজাৰলৈ বৰ সত্য নহয় হয়নে জায়গা ৰাখি দিছে আমাৰ আপি দিতে আজি এটা গান শুনব লাগিব হয়নে So friends, already আমাৰ আটাইবোৰ মানুহ আহি পাইছে আৰু তেওঁলোকে নিজৰ সাজ পোছাক পিন্ধি একদম ৰেডি তেওঁলোকে মানে শুটিংৰ প্ৰতি ইমান আগ্ৰহী যে মানে কেতিয়া হয় আৰু তাৰ বাবে ৰৈ আছে সো প্ৰথমে আমি এয়া শুটিং আৰম্ভ কৰি দিলো ইয়াত অকমান মানে চহৰৰ লুকছ এটা আছে এওঁলোকৰ নলবাৰীৰে কেইজনমান বিশিষ্ট ব্যক্তি তেওঁলোকৰ ভিতৰতো কেনেকৈ এক্টিং কৰা এটা নিচা তাক দেখি মই হসাই আচৰিত হৈ গৈছো আওকচোন আপোনালোকে এই লৰালি কথা আচ্ছা মই আহিলো কিবা দিবি কামত বলো এপাক তাতো সোমাই যাওঁ সেই যে আমাৰ দয়াৰাম সেই দয়াৰামৰ একমাত্ৰ এটা ল'ৰা আছে চহৰৰ শুটিংখিনি শেষ কৰি আমি পুনৰ উভতি গৈ আছোঁ এতিয়া গাঁৱলৈ আৰু আপোনালোক দেখুৱাইছোঁ গাঁৱত কেনেদৰে হাল বুঢ়া আৰু বুঢ়ীয়ে তেওঁলোকৰ অতীতৰ কথা কৈ আছে মোৰ ঔটেঙাৰ জোল খাবলৈ মন গৈছে অৱতৰত মইনো ঔটেঙা ক'ত পাওঁ মইতো কেইপাতমান সমঠিঙাত গুটিকে আনি দিছিলোঁ আৰু তই মোক বুঢ়া বুঢ়ী এনেদৰে কাৰোবাক খেদি যোৱাৰ পিছত আমি পুনৰ গৈছোঁ অকণমান ৰোমান্টিক চিনলৈ 10-15 বাৰ কাট কৰাৰ পিছতহে কিবাকে অকণমান ৰোমান্টিক ভাইবছ আহিছে তাতে আৰু মই ঘৈণীয়েকজনী ওচৰত থকা বাবে বেচেৰাই ডাইলগ কেইটা ভালদৰে ক'ব পৰা নাই বাপৰে ৰোমান্টিক চিন কৰা সঁচাই বহুত টান দেই বেলেগ সকলো পাৰি কিন্তু ৰোমান্টিক চিন ইজি নহয় আমাৰ ডাইৰেক্টৰেও মাজে মাজে লেভেল দি মানে ডাইৰেকশ্যন দি আছে হ'ব আৰু ইমান ৰোমান্টিকো ভাল নহয় গতিকে ৰোমান্টিক বাদ দি এতিয়া আমি আহিছোঁ আমাৰ গাঁওবুঢ়ালৈ আমাৰ গাঁওবুঢ়া একদম ৰক্স দেই একদম বেলেগ হয় একদম ডেঞ্জাৰ গাঁওবুঢ়া হয় আমাৰ গাঁওবুঢ়া বহিম ৰ ঘৰত বহিনো কি পাইছ কিনো পাম সেই বাপুকনৰ হে বাপুৰ মগনৰ কথাটো বহুদিন হৈ গ'ল মই চৰকাৰৰ লগত যোগাযোগ কৰি আছো তুমি সরকারি মানুষ হেৰা ঠিকেই কৈছ এই অঞ্চলত মই মুৰব্বী মানুহ গাঁওবুঢ়াৰ গহীন দৃশ্যৰ সমাপ্তি কৰি আমি আগবাঢ়িছোঁ দুজনী গাঁৱলীয়া ছোৱালীলৈ এয়া চাওক দুজনী ধুনীয়া গাঁৱলীয়া ছোৱালী পল্টনপুৰ জানো আমাৰ মুলুকৰ মানুহ নহয় সিহঁতে কিয় বন্দুক লৈ ঘূৰি থাকে সিহঁত জানো আমাৰ মুলুকৰ নহয় সিহঁত জানো আমাৰ মুলুকৰ নহয় সিহঁতো আমাৰ মুলুকৰে মানুহ পিছে এই যে আমাৰ জাতি মাতি ভেটি মই কিন্তু কম মানুহ নহয় দেই ভিডিঅ' বনোৱাৰ লগে লগে মাজে মাজে কিন্তু প্ৰম্পটাৰো হৈ আছোঁ ডাইৰেকশ্যনো দি আছোঁ সেইটো কৰা বুলি চ' আজিৰ দিনটোৰ অভিজ্ঞতাখিনি লৈ এতিয়া মই যাবলৈ লৈছোঁ আৰু সকলোকে অকণমান বাই বাই দি লওঁ আগতে দি দিম গেলোঁ চব বাই বাই কিবা এটা ক'ব না কওক কৰি আছো কষ্ট কিবা এটা কামত কষ্ট ব্যস্ত হয় না যতে কষ্ট নেষ্ট কথা স্পষ্ট একদম হয় না ভাল হ'ব লাগিব আমাৰ হ'ব কেনেকে ভাল কৰোণা কৰিলা সিমান কাল নাই পকেটত মাল দেহাৰ কেনেকে হ'ব ভাল নিশ্চয় হ'ব ভাল বাই বাই সকলোকে বাই বাই দি এতিয়া আমি ওলাইছোঁ বাচ্চা বাটিক লৈ পেট পূজা কৰিবলৈ কাৰণ পেট পূজা হ'ল মেইন পূজা পেট পূজা অবিহনে কোনো শ্বুটিঙো সম্ভৱ নহয় বাচ্চা বাটি কিন্তু তামাম এনজয় কৰিলে আৰু সিহঁতে পুৰা পেট ভৰাই খালে হেল্ল গাইজ
মজাতকৈ শ্বুটিঙত কি মজা ফুৰবা আৰু গোটেইকেইটা লগ লাগি চ' আজি আমাৰ দ্বিতীয় দিনা শ্বুটিং শেষ গতিকে কি হ'ল আপোনালোকক দেখুৱালোঁ যদি ভাল লাগিছে লাইক শ্বেয়াৰ কি